সমগ্ৰ দেশৰ লগতে অসমতো চলিছে নিৰ্বাচনী বতাহ তাৰ সমান্তৰালকৈ আহি পালে অসমীয়াৰ হিয়াৰ আমঠু হেঁপাহৰ ৰঙালী বিহু হিয়াৰ আমঠু ৰঙালীক আদৰিবলৈ সাজু হৈছে অসমবাসী ৰাজ্যৰ চৌদিশে এতিয়া ঢোলৰ গুমগুমনি সাজু হৈছে ঢুলীয়া নাচনী ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰিছে বিহুৰ আখৰা ঢোল পেপাৰ চেৱত কঁকাল ভাঙি নাচিছে নাচনীয়ে সমান্তৰালকৈ সাজু হৈছে ৰাজ্যখনৰ বিহু কমিটিসমূহ লগতে সাজু হৈছে অসমৰ শিল্পীসকলো পিছে এইবাৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ কোন শিল্পীয়ে ল'ব কিমান মাননি এইবাৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিবৰ বাবে খ্যাতনামা শিল্পী অংগৰাগ পাপন মহন্তৰ মাননি হ'ব 11 লাখৰ পৰা 15 লাখ টকা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মাননি 10ৰ পৰা 12 লাখ নীল আকাশ 6ৰ পৰা 7 লাখ টকা আচুৰ্য বৰপাত্ৰৰ 7 লাখ শংকুৰাজ কোঁৱৰৰ 5ৰ পৰা 6 লাখ দেশু শৰ্মা 4ৰ পৰা 5 লাখ টকা জুবলি বৰুৱা 4ৰ পৰা 4 লাখ 50 হাজাৰ টকা প্ৰিয়ংকা ভৰালীৰ 3ৰ পৰা 5 লাখ টকা কৃষ্ণমণি চুতীয়া 3 লাখ 50 হাজাৰ টকা বৰ্ণালী কলিতা 3ৰ পৰা 4 লাখ বিপিন চাওদাং 2ৰ পৰা 3 লাখ টকা ৰূপম ভূঞাৰ 2ৰ পৰা 2 লাখ 5 হাজাৰ টকা মন্টুমণিৰ 3ৰ পৰা 4 লাখ টকা মৌচম গগৈ 2 লাখ 50 হাজাৰৰ পৰা 3 লাখ টকা কুসুম কৈলাশ 5ৰ পৰা 5 লাখ 50 হাজাৰ টকা দীপলিনা ডেকা 4 লাখ 50 হাজাৰ টকা ভৃগু কাশ্যপ 4 লাখ 50 হাজাৰ টকাৰ পৰা 6 লাখ টকা সুবাসনা দত্তৰ 3ৰ পৰা 5 লাখ ৰাকেশ ৰিয়ানৰ 4 লাখ 50 হাজাৰৰ পৰা 5 লাখ টকা নিৰ্মালী দাস 2ৰ পৰা 3 লাখ আৰু বাবু বৰুৱাৰ 2ৰ পৰা 3 লাখ টকা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24